पूरी हाँ पानी पूरी गोलगप्पे কি হ'ব এতিয়া ইয়াতে বনাম गोलगप्पे जूस और गोलगप्पे দোকানলৈ যাম বুলি ভাবিলেও তুমি কি বনাবা जूस गोलगप्पे হেল্ল' গাইজ মই শিখা গগৈয়ে পুনৰবাৰ আপোনালোকক মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আশা কৰোঁ যে সকলোৱে ভালে আছে আৰু আমাৰো ভাল আৰু আজি হৈছে লাষ্ট ডিচেম্বৰ আৰু সেই গতিকে আমি সকলোৱে লগ লাগি এয়া দেখিছে নহয় পিকনিক খাবলৈ বুলি গৈ আছোঁ কিন্তু আজি আমাৰ কপালখন বহুতেই বেয়াই নে ভালেই নে আপোনালোকক সেইটো মই বুজাব নোৱাৰোঁ আজি এটা বহুত ডাঙৰ ঘটনাৰ পৰা আমি ৰক্ষা পৰিলোঁ যিহেতু আমি আজি গৈ আছিলোঁ ডিব্ৰু-চৈখোৱালৈ আৰু গৈ থাকোঁতে হঠাতে এয়া চাবুৱা যোনটো কলেজ ৰোড তাৰ সন্মুখতে এটা চাৰিআলিত এখন মিনি ডাম্পাৰ আহি পেলাই একদম আমাৰ বাছত মানে খুন্দা মাৰি দিছে যাৰ ফলত মানে বাছখন সম্পূৰ্ণ গ্লাছ ভাঙি গ'ল কিন্তু মানুহবিলাকৰ কাৰোৱে একো হোৱা নাই ভগৱানৰ কৃপাত হয়তো ভগৱানে ৰক্ষা কৰিলে বুলি ভাবিছোঁ আৰু এয়া চাওকচোন বাছখনৰ অৱস্থা একেবাৰে বেয়া হৈ গ'ল আৰু এতিয়া কি হয় নাজানো যোৱা হয়নে নহয় কিন্তু ইমান ডাঙৰ এটা যে অঘটনৰ পৰা আজি আমি সকলোৱে এনেকৈ মানে বাচি গ'লোঁ সেইটোৱে ভগৱানক ধন্যবাদ জনাই আছোঁ আৰু এয়া দেখিছেনে পুলিচ আহি গ'ল আৰু লগতে ডাম্পাৰখনকো ধৰি ৰখা হৈছে আৰু বাছখনকো ধৰি ৰখা হৈছে আৰু লগতে পাব্লিক ওলাই আহিলে পাব্লিকে ডাম্পাৰ ড্ৰাইভাৰজনক ধৰি ৰাখিছে আৰু এতিয়া পুলিচ আহি পেলাই এতিয়া লৈ গৈছে আৰু আমিও যাব লাগিব বুলি কৈছে যিহেতু এক্সিডেণ্ট বুলি ক'লে এনেও দুইখন গাড়ীকে থানালৈ লৈ যোৱা হয় নহয় জানো আৰু আমাকো এতিয়া লৈ যাব নাজানো আজি পিকনিক খোৱা হয়নে নহয় আৰু এতিয়া আহি গ'লোঁ থানালৈ আৰু গৈ আছোঁ মানে এইখন ডাম্পাৰখন যোনখনে আমাৰ বাছখনক খুন্দা মাৰিছিলে আৰু এয়া চাওকচোন অকণমান মানে গাড়ীখনৰো সেইখনো বহুতখিনি বেয়া হ'ল আৰু এয়া পুলিচে কি কথা সুধি আছে সকলোকে নাজানো আৰু এইফালে মানুহবিলাক সকলোৱে বাছৰ পৰা নামি আহিলে আৰু ভোকত একেবাৰে অৱস্থা বেয়া হৈ গৈছেগৈ যিহেতু থানাতে এতিয়া প্ৰায় 1টা বাজি পাৰ হৈ গ'ল আৰু ৰাতিপুৱা সোনকালে অহা হৈছিলে ঘৰৰ পৰা 7টা বজাতে আমি সকলোৱে ওলাই আহিছিলোঁ সেইটো কাৰণে এতিয়া ওচৰতে হোটেল এখনত এয়া পুৰি চুৰি খাই লৈছোঁ সকলোৱে আৰু এতিয়া কোৱা হৈছে যে বাছখন এৰি দিয়া হ'ব আৰু বাছত থকা সকলোৱে যিহেতু পিকনিকৰ কাৰণে চাহ তাহ লৈ আহিছিলে তেনেকৈ এয়া আমলেট কণী বইল কৰি লৈ অহা হৈছিলে তাকে এতিয়া সকলোৱে খাই লৈছোঁ আৰু এতিয়া আমি যিহেতু ডিব্ৰু-চৈখোৱালৈ আহিছিলোঁ কিন্তু এতিয়া দেৰি হোৱাৰ কাৰণে তালৈ নাযাওঁ ওচৰতে ক'ৰবাত এয়া চাবুৱা টাউন পাৰ হৈ পেলাই বিন্দাকটা বুলি এখন পিকনিক প্লেচ আছে আমি তালৈকে আহিলোঁ সকলোৱে আৰু আহিয়ে চিধা একদম খাবলৈ লাগিছোঁ মানে ইমানেই বেছি ভোক লাগিছিলে সেইটো কাৰণে সকলোৱে খাই ল'লোঁ আৰু এয়া চাওকচোন পিছে লোকেশ্যনটো বেয়া নহয় দেই বহুতেই ধুনীয়া এডোখৰ ঠাই পালোঁহি আমি আহি পেলাই এয়া চাওকচোন ইমান ধুনীয়াকৈ একদম পানী চবফালে আৰু বালি আছে আৰু এনেকুৱাবোৰ জেগাতে পিকনিক খাই ভাল লাগে নহয় জানো কিন্তু আমি আচলতে গুগল মেপ চাই কিনে এডোখৰ ভুল জেগালৈ গৈছিলোঁ দেই ক'লেনো লৈ গৈছিলে বাগানৰ মাজত ভিডিঅ' নকৰিলোঁ পিছে আৰু ইহঁতৰ খেল চাওকচোন দুইজনী ইমান ফূৰ্তি পাইছে খেলিবলৈ আৰু খুব খেলি আছে আৰু সকলোৱে ওপৰত এনেকৈ বহি থকা হৈছে আৰু আমি কেইজনী এনেকৈ তললৈ নামি আহিলোঁ যিহেতুকে মানে ছোৱালীকেইজনীকতো অকলে এৰি দিব নোৱাৰোঁ ন যিহেতু ওচৰতে ইমান পানী আছে সেইটো কাৰণে তাহাঁতৰ ওচৰতে ৰখি আছোঁহি বৰ্তমান আৰু তাহাঁতে একদম ধুনীয়াকৈ খেলি আছে আৰু এইফালে লগতে আমি ৰান্ধনি দুজন লৈ আহিছিলোঁ নহয় তেওঁলোকে ধুনীয়াকৈ এয়া এজন দাদাই মাছ ফ্ৰাই কৰি আছে আৰু আনফালে আকৌ গাহৰি বনাই থকা হৈছে আৰু এয়া চাওকচোন আধা সিজা গাহৰিখিনি আপোনালোকক দেখাই দিছোঁ গাহৰিৰ লগত আকৌ ওলকবি আৰু আলু দিছে দেই আৰু আজি আমাৰ লগত বয়সস্থ আইতা দুজনী মানুহ আহিছিলে ভাগ্যক্ৰমে যেনিবা কোনো একো দুখ চুখ নাপালে আৰু সকলোৱে এয়া নৈখনৰ কাষলৈ আহি ফটো উঠিছোঁ যিহেতু ফটো নুঠিলে জানো ভাল লাগিব আৰু ইমান ধুনীয়া এটা ফূৰ্তি দিন হয় আজি হৈ যোৱাটোনো হৈয়ে গ'ল আৰু সেইখিনি ভাবি থাকি জানো কিবা লাভ আছে যিহেতুকে ভগৱানে আমাক ইমান ধুনীয়াকৈ ৰক্ষা কৰিলে আৰু সেইকাৰণে সকলোৱে অকণমান ফূৰ্তি কৰিছোঁ এয়া ময়ো এপাক বিহুকে নাচি দিছোঁ আৰু দেই পিছে ইমান ভালকৈ নাচিব নাজানো আৰু তথাপিতো অকণমান চেষ্টা কৰিছোঁ আৰু এইফালে চাওকচোন আমি এতিয়া ক'ত উঠি আছোঁ চাওকচোন এয়া দেখিলেনে ফেৰীৰ ওপৰত উঠি আছোঁহি মানে ফেৰীখন চলা নাই পিছে এনেই ফটো মাৰিবলৈ বুলি গুচি আহিলোঁ আৰু সকলোৱে ইয়াতে অকণমান সময় এনজয় কৰি আছে আনফালে আকৌ সেইফালে ভাত চাত বনাই আছে বহুত বেছি আন্ধাৰ হৈ যাব নিচিনা লাগিছে আজি নাজানো আৰু ঘৰ কেতিয়া পামগৈ আৰু ঘৰত কথাটো যিহেতু কোৱা হ'ল বহুত চিন্তাও কৰি আছে বাৰে ফোন কৰি আছে মাহঁতে লগতে আকৌ মানুহজনেও ফোন মাৰি আছে আহিছানে বুলি বাকী আৰু দিনটো এনেকৈয়ে পাৰ কৰিলোঁ আৰু এতিয়া সকলোৱে আন্ধাৰে ভাত চাত খাই মেলি ঘৰলৈ যাবলৈ বুলি ওলালোঁ পিছে আমাৰ বাছখনে এতিয়া আমাক নিনিয়ে দেই আন এখন বাছে আহিছে নিবৰ কাৰণে যিহেতু ইখন বাছ থানাত থাকিব লগা হ'ল তাৰ কাৰণে বেলেগ এখন বাছ পঠিয়াই দিলে আৰু সকলোৱে ভাত চাত খাই মেলি এতিয়া ঘৰলৈ যাবলৈ লৈছোঁ আৰু এতিয়া আমি সকলোৱে দেখিছেনে ইমান ধুনীয়াকৈ নাচি বাগি ফূৰ্তি কৰি মেলি ঘৰলৈ গৈছোঁ
আৰু সকলোৱে এনেকৈ অকণমান ফূৰ্তি কৰি ল'লোঁ আজিৰ দিনটো। পিছে ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। আজিলৈ ইমানেই, আৰু আপোনালোকলৈ মোৰ তৰফৰ ফালৰ পৰা নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ দেই। আৰু আজি ৰাতি নুশুব আকৌ, আজি হ'লে মানে আকৌ একেবাৰে অহা বছৰতহে সাৰ পাব আকৌ দেই। বাই বাই।